বাহিৰত ইমানেই গৰম দিছে যে আজি গেঞ্জি পিন্ধি বাহিৰত ওলাবলগীয়া হৈছে। আৰু চাওক, এই আমি এনেকৈ বেংগলোৰৰ পৰা আহি আছিলোঁ। তাতে কি এটা পৰিস্থিতি হ'ল চাওক। ত' গাইছ, আমি বেংগলোৰৰ কোম্পানীত নাইট ডিউটি কৰি অহাৰ পিছত ৰুমত সোমোৱাৰ পিছত মানে খিৰিকীৰে চালোঁ এয়া ঘটনা। সন্মুখৰ বিল্ডিঙৰ ৰুম এটাৰ মানে ল'ৰাজনে আমাৰ লগতে আহি থকা সেই কি কৰিছে মানে ভাত বনোৱাৰ কাৰণে গেছটো অন কৰাৰ লগে লগে এনে এটা অৱস্থা হৈছে, তাৰপিছতে বিল্ডিঙৰ পৰা গেছটো পেলাই দিয়ে। আৰু চাওক, মই আজি আপোনালোকক চাদৰ ওপৰৰ পৰা দেখুৱাই আছোঁ। চাওক কেনে এটা দৃশ্য, বতাহ ভাল লাগিছে। এইবিলাক বিল্ডিং দেখি আছে ন, এইবিলাকত আমাৰ নিচিনা মানুহ ভাড়া থাকে, যিহঁতে কোম্পানীত কাম কৰিবলৈ আহে। এইটো কোম্পানী চান্দাৰ কোম্পানী, মটৰ পাৰ্টছৰ। তো গাইছ, আমি এনেকৈ আতিবেলিত আহি পাইছিলোঁ ঘৰলৈ উভতি অহাৰ বাবে, মানে এয়াৰপৰ্টত যাম সেইবাবে ৱেইট কৰি আছোঁ গাড়ীৰ বাবে। মানে আমি শ্লিপাৰ বাছত উঠিম, মানে সেইকাৰণে অলপ লেট কৰি আছোঁ। এতিয়া আহিব বাছখন, তাৰপিছতহে আমি উঠিম। এয়া চাওক, আমি বহি ল'লোঁ বাছত। বহি এনেকৈ আপোনালোকক বাছৰ ভিতৰৰ দৃশ্যবোৰ দেখুৱাই আছোঁ। শ্লিপাৰ বাছ কোনে কোনে চোৱা নাই আৰু কোনে কোনে উঠিছে কমেণ্ট কৰি দিব। তো গাইছ, শ্লিপাৰ বাছৰ ভিতৰতখিনি কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব। তো গাইছ, আমি উবেৰত এনেকৈ উঠিলোঁ কিছুখন ৱেইট কৰাৰ পিছত। চাওক ৰাস্তাবোৰৰ দৃশ্য। এতিয়া আমি তামিলনাডুৰ পৰা বেংগলোৰ আহি পালোঁগৈ, আৰু আমি এনেকৈ আপোনালোকক দেখুৱাই আছোঁ বেংগলোৰৰ দৃশ্যবোৰ উবেৰত বহিয়ে। চাওক, ভাল লাগিলে কমেণ্ট কৰিব। তো আমি এয়াৰপৰ্টলৈ উবেৰেৰে এনেকৈ যাত্ৰা আৰম্ভ কৰি আছোঁ। চাই থাকক। তো গাইছ, আপোনালোকে চাই থাকক। এনেকৈ আমি গৈ আছোঁ আৰু ৰাস্তাবোৰ আপোনালোকক দেখুৱাই আছোঁ। আৰু উবেৰ ড্ৰাইভাৰজনে শ্বৰ্টকাট মাৰি দিছে। ইয়াৰে উবেৰবিলাক CNGত চলে। খালী উবেৰবিলাকেই নহয়, গাড়ীবোৰো CNGত চলে। তেলো আছে, মানে CNGও আছে। মানে সুবিধাই সুবিধা সকলো ফালৰ পৰা ইহঁতৰ। তো গাইছ, আমি এনেকৈ গৈ আছোঁ এয়াৰপৰ্টলৈ, বেংগলোৰ এয়াৰপৰ্টলৈ। চাই থাকক, আৰু মাজে মাজে কমেণ্ট এটা কৰি দিব কেনে লাগিল বেংগলোৰ আৰু তামিলনাডু। এতিয়া আমি জামত ফাঁচি গৈছোঁ। চাওক কেনেকৈ ইমানবোৰ গাড়ী, এনেকৈ আমি বহি আছোঁ। মাজে মাজে জেম লাগি থাকে এনেকৈ। আৰু আমি এতিয়া সোমাই আছোঁ 1 নম্বৰ গেটেৰে, মানে প্লেটফৰ্ম নম্বৰ 1 এয়াৰপৰ্টৰ। চাওক ৰাস্তাৰ কিনাৰে কিনাৰে কি ধুনীয়া দৃশ্য, চাওক আপোনালোকে। তো আমি এনেকৈ আহি পালোঁ ভিতৰত। তো গাইছ, চাওক আপোনালোকে, ইয়াত বিভিন্ন দেশৰ পৰা বহুত মানুহ আহে, আৰু আমিও আহিছোঁ ইয়াত। আপোনালোকক দেখুৱাই আছোঁ দৃশ্যসমূহ ইয়াৰে, মানে এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্যসমূহ। 1 নম্বৰ গেটৰ ভিতৰেদি সোমাই আহিছোঁ। আৰু চাওক, আই লাভ ইউ বেংগলোৰ লিখা আছে, BLR মানে বেংগলোৰ। আৰু চাওক গাৰ্ডেনবিলাক, মানে পূৰা গাৰ্ডেন বনাই দিছে। এইবিলাক চাওক কিমান ধুনীয়া ধুনীয়া ফুলৰ টাব বনাইছে। তো আপোনালোকে কেনে পালে ভিডিঅ'টো চাই কমেণ্ট কৰি